हेलो गाइस मैं नबय पुनर्बार स्वागतम जानिছোঁ मोर अन्य এটা ভিডিঅ'লৈ। আপোনালোকে দেখি আছে মোৰ বেক সাইডে হেউজিয়া সকলো একদম বহুত দূৰলৈকে হেউজিয়া হৈ আছে। আপোনালোকে দেখি আছে মোৰ বেক সাইডে মোবাইলেদি যেটো ভিডিঅ'টো কৰা হৈছে আৰু আমি আছোহি এটা সুন্দৰ পৰিৱেশৰ মাজত। সকলো ফালে পথাৰ কেৱল হেউজিয়া আৰু তাৰ মাজতে আমি আছোহি আৰু মোৰ লগত আছে মই দেখাই আছোঁ মোৰ লগত আছে এইটো ভাইটি এটা ভাগিন এটা আৰু দাদা এজন আছেহি লগত। আমি এনেই ওলাই আহিলোঁ আজি। বেছি ঘৰৰ ওচৰতে হয়, বেছি দূৰত নহয়। এইটো পৰিৱেশ খুব ভাল লাগিছে। সকলো ফালে সেউজীয়া, কেতিয়াবা ভালো লাগে এনেকুৱা সেউজীয়াবোৰৰ মাজত থাকি পিনে নিজক সেউজীয়াৰ মাজত বিলীন কৰি দিব বিচাৰোঁ। বহুত ভাল লাগে। গছ বতাহ বৰষুণ পাহাৰ ভৈয়াম এইবোৰৰ মাজতে আমি, গতিকে ভাল লাগে এনেকুৱা সেউজীয়াবোৰৰ মাজত থাকি পিনে, পাহাৰ ভৈয়ামৰ মাজত থাকি পিনে। গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, আৰু আপোনালোকৰ কাৰ ভাল লাগে এনেকুৱা সেউজীয়া পথাৰৰ পৰিৱেশৰ মাজত। যিসকল নগৰীয়ান বা নগৰত থাকে তেওঁলোকে হয়তো চাগে এনেকুৱা পৰিৱেশ বা এনেকুৱা মুহূৰ্তবোৰ নাপায়। টাউনৰ মাজতে বা ওখ ওখ বিল্ডিঙৰ মাজতে সীমাবদ্ধ থাকিবলগীয়া হয়। আৰু যিসকলে গাঁৱলৈ আহে তেখেতলোকে হয়তো উপভোগ কৰিব পাৰিছে এনেকুৱা ধুনীয়া পথাৰৰ মনোমোহা দৃশ্য। আৰু ময়ো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে চাই লওকচোন এটা 360 ভিউ মই আপোনালোকক দেখাই আছোঁ। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে। বাৰু চাওঁচোন আহক কাৰ কেনেকুৱা লাগিছে সুধোঁ। মোৰ লগত অহা কেইজনৰ কেনেকুৱা লাগিছে সুধোঁ। এনে সেউজীয়া পথাৰৰ মাজত কেনেকুৱা লাগিছে নে? ভাল লাগিছে বুলি কৈছে, যথেষ্ট ভাল লাগিছে। আৰু হয়ো হয়, আপোনালোকে আহিলে গম পাব হয়তো। বহুত ভাল ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া এটা পৰিৱেশ। মই কি ক'ম,